দিম ফুটবলৰ কাৰণে গানটো মোৰ ব্লাড হয় গান মোৰ ব্লাডত থাকিব মই নমৰালৈকে গান থাকিব ফুটবল ইজ মাই নিউ পেশ্যন নিউ ডেডিকেশ্যন চিনেমা ফুটবল এইবিলাক সদায় থাকিব গাত ইমান ভাল লাগিছে I'm just promoting. I'm doing nothing. মোক ঘৰতে ফুটবল খেলিব নিদিলে দেউতাই আঙুলি চাঙুলি ভাঙে বুলি ভয় কৰে কাৰণ মই তেতিয়া ভাল তবলা বজাইছিলোঁ কিয় নিদিলে মই পিছত গম পালোঁ কিন্তু এতিয়া মই ৰাখিব নোৱাৰে এতিয়া মই খেলিমেই মইতো নহয় সিহঁতে খেলিব এটা ফুটবল কৰিম বছৰৰ কাৰণে কাম কৰিম ৱাইল্ডৰ কাম কৰিম I don't say মই যি কওঁ মই চিৰিয়াছলি কওঁ তেওঁ বক্তব্যৰ পৰা এটা কথা হয় আমি তেওঁক অন্ততঃ কিছু সময় দিয়াৰ প্ৰয়োজন আহি পৰিছে মই শেষ কৰিব লাগে পবিত্ৰ মাঝিৰ আপোনাৰ পৰা মই মাত্ৰ 2 লাইন জানিব শেষ ৱৰ্ড জানিব বিচাৰিম হয় কাৰণ নিৰ্ধাৰণটো কৰিব লাগিব জুবিন গাৰ্গে আমাক জুবিন গাৰ্গৰ এই যিটো বৰ্তমান মানসিকভাৱে যিটো কথা কৈছে মানসিক স্থিতি বুলি কৈছোঁ সেই কথাটোত আমি সকলোৱে সহযোগ কৰিব লাগিব তেওঁৰ লাখ লাখ কোটি কোটি গুণগ্ৰাহী আছে জুবিন গাৰ্গ নিজে এজন সংবেদনশীল মই কৈছোঁ বুদ্ধিদীপ্ত এজন ব্যক্তিত্ব এটা গতিকে তেওঁ হয়তো খুব কম দিনৰ ভিতৰতে আমাক সকাহ দিব কাৰণ কি আমি শুভাকাংক্ষী বন্ধু গতিকে গুণগ্ৰাহী শ্ৰোতা দৰ্শক আজিৰ তাৰিখত গতিকে আমি এটাই কথা ভাবোঁ যে জুবিনে পুনৰ কৈছোঁ এইটো যাতে ভুল নুবুজে জুবিনে সমালোচনা ভয় নকৰে জুবিন গাৰ্গে সদায় সমালোচনাক এটা ইতিবাচক তাৰ প্ৰমাণ ইতিমধ্যে আমি দেখিছোঁ পবিত্ৰ মাঝিৰ আপোনাকো মই ধন্যবাদ জনাব লাগিব অনুপম শইকীয়া ভিতালী